আজি বহুত দিনৰ মূৰত আপোনালোকলৈ কাঠফুলাৰ ৰেচিপি এটা মই আগবঢ়ালোঁ। চাওক এয়া কাঠফুলা আজি মই বনাবলৈ লৈছোঁ আৰু সৰুকৈ মই টুকুৰা কৰি ল'ম। এয়া বাতি এটা লৈ লৈছোঁ, এই বাতিটোত মই এনেকৈ টুকুৰাকৈ থৈ ল'ম। মই কম পৰিমাণে ব্যৱহাৰ কৰিম, যিহেতু মানুহ আমাৰ দুজনহে, সেইকাৰণে মই কম পৰিমাণে ব্যৱহাৰ কৰিম। এনেকৈ টুকুৰাকৈ কৰি ল'ম। এয়া এনেকৈ কোমলীয়া যিহেতু মাছৰুম এনেকৈ টুকুৰাকৈ কৰি লৈছোঁ। মই টুকুৰা কিছুমান সৰু কৰিছোঁ, অকণমান ডাঙৰ কৰিছোঁ। এইখিনি চাওক, এইখিনিয়ে হৈ যাব মোৰ। এইখিনি মই এয়া কম পৰিমাণে লৈছোঁ, যিহেতু আমাৰ ঘৰত মানুহ কম, সেইকাৰণে দুজনহে কম পৰিমাণে লৈছোঁ। ধুই ধুনীয়াকৈ মই টুকুৰা কৰি লৈছোঁ। ইয়াৰ লগত মই কি বস্তু দিওঁ, কেনেধৰণে মই ৰান্ধো স্বাস্থ্যসন্মত আৰু টেষ্টিকৈ মই আপোনালোকক দেখুৱাওঁ বলক। তাৰ লগতে জীৱন অনুপমেৰে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে আদৰি ল'ব, আৰু আপুনি যদি মোৰ এই চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈও কিন্তু নাপাহৰিব। তাৰ বাবে মই এয়া লৈছোঁ ডাঙৰ দুটা পিঁয়াজ ডাঙৰকৈ কুটি লৈছোঁ। তাৰপিছত নহৰু ফুটিয়াই লৈছোঁ, ফুটাকৈ দিম। ডাঙৰ আদা এটুকুৰা লৈছোঁ, তেজপাত দুখিলা, বৰেই ইলাচি, লং, ডালচেনি সেয়া লৈছোঁ। বৰেই ইলাচি মই আধা লৈছোঁ, যিহেতু মই নৰ্মেল ইলাচিও দিছোঁ, সেইকাৰণে বৰেই ইলাচি আধা লৈছোঁ, আৰু ডালচেনি লং সেয়া লৈছোঁ। এয়া বিলাহী 3টা ডাঙৰ চাইজৰ কুটি লৈছোঁ, আৰু এয়া আলু লৈছোঁ। ইয়াৰ বাবে তেল গৰম কৰি মই জিৰা গুটি কেইটামান ফুটাই লৈছোঁ। ইয়াৰ লগতে ডালচেনি, ইলাচি, তেজপাত কেইটামান দি লৰাই, ফুটা নহৰু কেইফুটা মই দি অলপ সময় লৰাই ভাজি ৰঙচুৱা হ'লত ডাঙৰকৈ কুটি ৰখা যিখিনি পিঁয়াজ আছিলে সেই পিঁয়াজখিনি দি অলপ সময় ৰঙচুৱা পৰালৈকে ভাজি ল'ম। বহুত বেছি নাভাজোঁ পিঁয়াজখিনি, অলপ সময় ধুনীয়া হোৱা এয়া চাওক এনেকুৱা ধৰণে ভাজি লৈছোঁ। তাৰপিছত মই যিখিনি বিলাহী কাটি থৈছিলোঁ সেই বিলাহীখিনি ইয়াত ধুনীয়াকৈ দি অলপ লৰাই লৈছোঁ। এতিয়া ইয়াতে জোখ পৰিমাণে নিমখ দিছোঁ, কাৰণ বিলাহী গলাত নিমখে সহায় কৰে। হালধি গুড়ি জোখ পৰিমাণে দি অকণমান লৰাই লৈ ইয়াতে জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু জালুকৰ গুড়ি আধা চামুচ দি মই মিক্স কৰি লৈছোঁ, সকলোবিলাক যাতে ধুনীয়াকৈ মিক্স হৈ যায়। মই মছলাখিনি ঘৰুৱাভাৱে প্ৰস্তুত কৰিহে দিছোঁ, স্বাস্থ্যসন্মত হিচাপে অকণমান পানী দি লৰাই দিছোঁ, যাতে মা মছলাখিনি কেৰাহীৰ তলিত লাগি নধৰে। এয়া চাওক, আদা যিখিনি খুন্দি ৰাখিছিলোঁ সেইখিনি দি থৈছোঁ। ভিডিঅ' কৰিবলৈ থাকি গৈছিলে, লগতে চেনি অকণমান দি দিছোঁ, বহুত বেছি নাই দিয়া, কিন্তু অকণমান দিছোঁ, আধা চামুচতকৈ কম দিছোঁ। কালাৰটো বহুত তেতিয়া ধুনীয়া আহে। এয়া লৰাই লৈছোঁ। মই এনেধৰণে 15 মিনিটমান সময় লৰাই ভাজি ল'লোঁ। এতিয়া মই যিখিনি কাঠফুলা ধুনীয়াকৈ কুটি ৰাখিছিলোঁ সেইখিনি দি পেলাই এতিয়া মিক্স কৰি দিম, আৰু অকণমান সময় কম জুইতে ৰাখি পেলাই মই এনেধৰণে ঢাকোন দি ঢাকোন উদঙাই লৰাই থাকিম। কাঠফুলা আমাৰ দেহৰ বাবে অতি বেছি উপকাৰী। এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে নহয়নে? মই ঘৰুৱাভাৱে প্ৰস্তুত কৰা মছলাহে ব্যৱহাৰ কৰিছোঁ, কাৰণ কিনা মা মছলা ব্যৱহাৰ কৰিলে আমাৰ দেহৰ কাৰণে বেয়া। আৰু লগতে এতিয়া মই আলুখিনি দি দিছোঁ, আলুখিনি দি মিক্স কৰি পেলাই মই 15-20 মিনিটমান সময় এনেধৰণে লৰাই ভাজি থাকিম। কাঠফুলাত পটাছিয়াম, কপাৰ, আইৰণ, ফাইবাৰৰ দৰে বহুত পুষ্টিকৰ উপাদান থাকে, যি কাৰণে কাঠফুলা আমাৰ দেহৰ বাবে বহুত ভাল। এতিয়া মই ইয়াতে গৰম পানী অলপমান দি দিছোঁ, আৰু আকৌ চিমতে দি মই লৰাই আছোঁ, আৰু আলুখিনি মই অলপ ভাঙি দিছোঁ। থুপথুপীয়া হ'লে খাবলৈ মই বেছি ভাল পাওঁ। আৰু অকণমান পানী দি পেলাই, যিহেতু পানীখিনি শুকাই গৈছে, আৰু অকণমান পানী দি পেলাই মই আকৌ লৰাই দিছোঁ, অলপ উতলিবলৈ দিম। এনেধৰণে উতল আহিছে। এতিয়া চাওক মোৰ এইখিনি কাঠফুলা হৈয়ে গৈছে। উচ্চ ৰক্তচাপত ভোগা ৰোগী, চকুৰ বিভিন্ন ধৰণৰ সমস্যা ৰোগীৰ বাবেও কাঠফুলা বহুত বেছি পৰিমাণে ভাল।
এইখিনি চাওক মোৰ কমপ্লিট হৈ গ'ল বনোৱা। এতিয়া মই মান ধনিয়া পাত কেইখিলামান বাৰীৰ পৰা আনি দি দিছোঁ। মোৰ ওচৰত ধনিয়া নাই, মান ধনিয়া পাত দিলেও কিন্তু বহুত বেছি ভাল হয়। এয়া চাওক মই অকণমান লৰাই দি 5 মিনিটমান সময় ঢাকোন দি থৈ দিম আৰু এইখিনি মোৰ এয়া হৈয়ে যাব। আৰু আপোনালোকেও এনেধৰণে ট্ৰাই কৰি খাই চাব, সঁচাকৈয়ে বহুত বেছি সোৱাদযুক্ত হয়। আৰু এনেধৰণে ঘৰুৱা মছলা ব্যৱহাৰ কৰি ৰান্ধি আপোনালোকে শিশুসকলকো খুৱাব পাৰিব। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। আৰু আপোনালোকে এনেধৰণে খাই পেলাই যদি ভাল পায় মোক কমেণ্টত ক'ব আৰু মোৰ এই চেনেলটো আগবাঢ়ি যাবলৈ সহায় কৰি দি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব